हेलो नमस्कार अस्सलामु आलैकुम। आज आमी बनाम चिकेन ग्रेवी माटिर चौकात। आमाक सामग्री লাগিব चिकेन। आमी प्रथमते तेल भाजी लम चिकेनखिनि। मिठातेल লাগিব 1.5 टेबुल चामच, हालधि गुड़ा, जलकिया गुड़ा, निमख, कसुरी मेथी, कैप्सिकाम सरुसुरै काटि लব এটা, কেটামান मटर বিলাহী এটা সৰুকৈ কাটি ল'ব, পিঁয়াজ ডেৰটা সৰু মিহি মিহি কাটি ল'ব, আদা নহৰু পেষ্ট আৰু জিৰা পাউডাৰ। আজি আমি চৌকাত বনাম। আমি কেৰাহীটো চৌকাত দিলোঁ। আমাৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া আমি মিঠাতেলখিনি ঢালি দিম। আমার তেল গরম হল, আমি পিঁয়াজখিনি ঢালি দিলোঁ। পিঁয়াজখিনি আমি সোণালী ৰং অহালৈকে ভাজিম, গোল্ডেন ব্ৰাউন। কেতিয়াবা কেতিয়াবা চৌকাত খাবলৈ মন যায়, গতিকে ঘৰতে এনেকৈ চৌকা এটা বনাই লৈছিলোঁ। সেয়েহে আপোনালোকৰ আগত আজি চৌকাত বনাই দেখাই আছোঁ। পিঁয়াজখিনি আমাৰ হ'লেই, সোণালী ৰং আহিলেই, গতিকে এতিয়া আমি আমাৰ মছলা পেষ্টখিনি দি দিম। আদা পেষ্ট, জিৰা পেষ্ট 1 চামুচকৈ দিব, নহৰু পেষ্ট 1 চামুচ। জুইটো পুৰা আছে, গতিকে ধৰি ল'ব পাৰে, জ্বলি যাব চান্স থাকে। সেয়ে আমি পানী অলপ ঢালি ল'ম, যাতে পিঁয়াজখিনি জ্বলি নাযায়। চৌকাত বনাই খোৱাৰ মজাই বেলেগ। কিন্তু এনেকৈ আমি লৰাই ল'লোঁ। এতিয়া আমি জলকীয়া গুড়া 1 চামুচ, হালধি গুড়া 1 চামুচ, নিমখ সোৱাদ অনুসৰি মই 1 চামুচ দিছোঁ, আৰু কচুৰি মেথি 1 চিকুট। কচুৰি মেথিৰ সলনি আপোনালোকে মেথি, গোটা মেথি 2-3টামান অকণমান পিচি লৈ পেলাইও দিব পাৰে। দি পেলাই লৰালোঁ। যেতিয়া তেলকৈ ওলাব, তেতিয়া গম পাব যে আমাৰ মছলা ৰেডি। তেতিয়া আমি আমাৰ কেপচিকাম, বিলাহী আৰু মটৰখিনি দি দিম। ভালকৈ ভাজি অলপ পানী দিম, 1 কাপ পানী দিম। 1 কাপ পানী দি লৰাই ঢাকন মাৰি দিম। মটৰখিনি সিজিলে এতিয়া আমি আমাৰ চিকেনখিনি দি দিম। এনেকৈ লৰাই আমাৰ পানী যদি প্ৰয়োজন হয় আপোনালোকে পানী দিব, আৰু যদি প্ৰয়োজন নহয় নিদিলেও হ'ব। মই আকৌ আধা কাপ পানী দি দিছোঁ, দি পেলাই লৰাই দিছোঁ। ঢাকন মাৰি দিছোঁ। আমাৰ চিকেনখিনিও সিজিলেই, প্ৰায় ৰেডি হৈছে আমাৰ চৌকাত বনোৱা চিকেন গ্ৰেভি মটৰ আৰু কেপচিকামৰ লগত। এনেকৈ কম জুইত, মিঠা জুইত, অঙঠাত এনেকৈ দিব অলপ ৰাখি। এই আমাৰ চৌকাত বনোৱা চিকেন গ্ৰেভি ৰেডি। চৌকাত বনাই আপোনালোকে এনেকৈ খাব পাৰে, খাই চাব পাৰে। গতিকে বন্ধুসকল, আপোনালোকে এনেকৈ চিকেন গ্ৰেভি বনাই খাব আৰু সকলোকে খুৱাব, আৰু কেনে পালে মোক কমেণ্ট বক্সত জনাব। যিহেতু এইটো মোৰ নতুন চেনেল জুন বক্স, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।